আপোনালোকৰ যদি চৰকাৰী ঘৰত নাম আহিছে বা আপোনালোকৰ ইতিমধ্যে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকৰ সাৰ্ভে কৰি গৈছে তেতিয়াহ'লে আপোনালোকৰ চৰকাৰী ঘৰত নাম আহিছে নাই বা আপোনালোকৰ চৰকাৰী ঘৰত যে আপোনালোকৰ সাৰ্ভে কৰি গ'ল আপোনালোকৰ চৰকাৰী ঘৰৰ নামৰ লিষ্টটোত আপোনালোকৰ নাম আছে নাই সেই লিষ্টটো আপোনালোকে কেনেকৈ চাব আপোনালোকৰ নিজৰ মোবাইল স্ক্ৰীনত আজি এই সম্পৰ্কে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম গতিকে বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' তো নমস্কাৰ মোৰ নাম গৌৰৱ আমাৰ চেনেল অনলাইন ফাইল আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আমাৰ মোবাইল স্ক্ৰীনত আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ মোবাইলত থকা ক্ৰ'ম ব্ৰাউজাৰটোত অপেন কৰি ল'ব এই ৱেবছাইটটো মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে এই ৱেবছাইটটোত যেতিয়া ক্লিক কৰিব আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব আৰু আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰটো আপোনালোকে ডেস্কটপ মোডত কৰি ল'ব তাৰপিছত কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে ইয়াত লিখা আছে এটা অপশ্যনত আপোনালোকৰ আৱাজ ছফ্ট বুলি এই আৱাজ ছফ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব স্ক্ৰল ডাউন কৰিলে যে ইয়াত লিখা আছে ৰিপৰ্ট বুলি এই ৰিপৰ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ৰিপৰ্টত যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব এই ইণ্টাৰফেচটো যেতিয়া আপোনালোকৰ মোবাইলত আহি যাব ইয়াতে আপোনালোকে চাব পাৰিছে এটা অপশ্যন আছে আপোনালোকৰ অপশ্যনটো হৈছে ছ'চিয়েল অডিট ৰিপৰ্টছ গতিকে ছ'চিয়েল অডিট ৰিপৰ্টছত আপোনালোকে তলত লিখা আছে চাব পাৰিছে আপোনালোকে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব এই ইণ্টাৰফেচটো অহাৰ পাছত পোনপ্ৰথমতে আপোনালোকৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব ষ্টেটটো আপোনালোকে চিলেক্ট কৰিবৰ কাৰণে ইয়াত ক্লিক কৰিব ইয়াত ইতিমধ্যে মই ষ্টেটটো চিলেক্ট কৰি লৈছোঁ চিলেক্ট কৰাৰ পাছত তলত স্ক্ৰল ডাউন কৰিব তাৰপিছত আপোনালোকৰ ইয়াত আহিব নেক্সট অপশ্যনটোত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব গতিকে মই মোৰ ডিষ্ট্ৰিক্টটো মই ইয়াত চিলেক্ট কৰি দেখুৱাই আছোঁ আপোনালোকক ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰাৰ পাছত আপোনালোকে নেক্সট 3 নম্বৰ অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ইয়াত ব্লকটো আপোনালোকে চিলেক্ট কৰিব লাগিব আপোনালোকে ইয়াত তলত স্ক্ৰল ডাউন কৰিব আপোনালোকৰ যি ব্লক হওক সেই ব্লকটো আপোনালোকে চিলেক্ট কৰি ল'ব মই মোৰ ব্লকটো চিলেক্ট কৰি আছোঁ ব্লকটো চিলেক্ট কৰাৰ পাছত আপোনালোকে 4 নম্বৰ অপশ্যনটো আহিব আপোনালোকৰ জিপিটো চিলেক্ট কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ গাঁও পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰিব মই মোৰ গাঁও পঞ্চায়তটো মই চিলেক্ট কৰি আছোঁ আপোনালোকৰ যেতিয়া আপোনালোকৰ গাঁও পঞ্চায়তটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত আপোনালোকে 4 নম্বৰ অপশ্যনটো ক্লিক কৰাৰ পাছত ইয়াত আহিব আপোনালোকৰ ইয়াৰ কোন ইয়াৰত আপোনালোকৰ সাৰ্ভে কৰা হৈছিলে সেই ইয়াৰটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব মই এতিয়া আপোনালোকৰ কোনটো ইয়াৰত সাৰ্ভে কৰা হৈছিলে সেই ইয়াৰটো ইয়াত মই চিলেক্ট কৰি দেখুৱাই আছোঁ তাৰপিছত আহিলে আপোনালোকৰ ইয়াত অপশ্যনটো চিলেক্ট কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই অপশ্যনটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব তাৰপিছত এইটো অপশ্যন চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিছে ইয়াত লিখা আছে এটা অপশ্যন 93 - 20 অৰ্থাৎ এই কুৱেশ্যনটোৰ এনচাৰটো তলত আপোনালোকে টাইপ কৰিব লাগিব অৰ্থাৎ 93 পৰা আপোনালোকৰ 20 গ'লে কিমান হ'ব ইয়াত আপোনালোকৰ 73 মই ক্লিক কৰি লৈছোঁ আপোনালোকৰ ইয়াৰ অপশ্যন বেলেগো আহিব পাৰে তাৰপিছত আপোনালোকে চাব পাৰিছে ইয়াত ছাবমিট বাটনটো আছে আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব ছাবমিট বাটনত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা অপশ্যন আহিব ডাউনলোড এক্সেল ডাউনলোড PDF আপোনালোকৰ যিটো সুবিধা হয় আপোনালোকৰ সেই অপশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব গতিকে মই এতিয়া PDF ফাইলটো ডাউনলোড কৰি আপোনালোকক দেখুৱাই আছোঁ ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ ডাউনলোড এনেকৈ অপশ্যন আহি যাব তাৰপিছত আপোনালোকে ডাউনলোডত ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব আপোনালোকে যেতিয়া ডাউনলোড কৰিব ডাউনলোড কৰাৰ পাছত ডাউনলোড ফাইলটো যেতিয়া আপোনালোকে অপেন কৰিব অপেন কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব ইয়াত আপোনালোকৰ বেনিফিচিয়াৰী নেম দেখিবলৈ পাব তাৰপিছত আপোনালোকৰ স্কিম নেম দেখিবলৈ পাব তাৰপিছত আপোনালোকৰ প্ৰায়ৰিটি কেটেগৰী দেখিবলৈ পাব তাৰপিছত আপোনালোকৰ BPL ফেমিলি ID নম্বৰ দেখিবলৈ পাব এনেকা জব কাৰ্ডৰ নম্বৰটো দেখিবলৈ পাব তাৰপিছত আপোনালোকৰ সাইট এলটেড বাই গভট এইটো অপশ্যনটো আপোনালোকে শ্ব' কৰিব তাৰপিছত আহিব আপোনালোকৰ হাউচ ষ্টেটাছ আপোনালোকৰ হাউচ ষ্টেটাছটো চিলেক্ট ইয়াত আপোনালোকে চাব পাৰিব তাৰপিছত আপোনালোকে ইয়াৰ পৰা চেংচন নম্বৰটো চাব পাৰিব তাৰপিছত আহিলে আপোনালোকৰ চেংচন ডেট কি তাৰিখে আপোনালোকৰ চেংচন হৈছে আপোনালোকৰ ঘৰটো সেইটো আপোনালোকে চাব পাৰিব তাৰপিছত আপোনালোকৰ কিমান এমাউণ্ট আপোনালোকৰ ঘৰটো চেংচন হৈছে সেই এমাউণ্টটো আপোনালোকে চাব পাৰিব তাৰপিছত আপোনালোকে চাব পাৰিব নম্বৰ ইনষ্টলমেণ্ট অৰ্থাৎ আপোনালোকৰ কেইটা ইনষ্টলমেণ্ট আপোনালোকৰ এই টকাখিনি দিয়া হ'ব সেইটো চাব পাৰিব তাৰপিছত আহিব আপোনালোকৰ ইয়াত দিয়া আছে আপোনালোকৰ এমাউণ্ট ৰিলিজ প্ৰথমতে আপোনালোকৰ কিমান এমাউণ্ট আপোনালোকৰ ৰিলিজ কৰা হ'ব ইয়াত চাব পাৰিব তাৰপিছত আহিব আপোনালোকৰ লাষ্ট এমাউণ্ট ট্ৰান্সফাৰ ডেট তাৰপিছত কিমান তাৰিখে আপোনালোকৰ লাষ্ট এমাউণ্টটো ট্ৰান্সফাৰ কৰিছে সেইটো চাব পাৰিব তাৰপিছত আপোনালোকৰ ইনস্পেকশ্যন ডেট আপোনালোকৰ যেতিয়া ঘৰ আপোনালোকে বনাই থাকিব তেতিয়া আপোনালোকৰ ইনস্পেকশ্যন কৰিবলৈ কেই তাৰিখে আহিছে ইয়াত আপোনালোকে সেই ডেটটো চাব পাৰিব আৰু কোনজন অফিচাৰে আপোনালোকৰ ইনস্পেকশ্যন কৰিছে অৰ্থাৎ সেইটো আপোনালোকে চাবৰ কাৰণে আপোনালোকৰ মোবাইল এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব PM আৱাজ বুলি এটা মোবাইল এপ আছে সেই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব এনেকৈ আপোনালোকে আপোনালোকৰ নামটো আপোনালোকে সম্পূৰ্ণভাৱে তথ্যখিনি ইয়াত আপোনালোকে চাব পাৰিব তো যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়াহে আমাৰ এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ জয় অসম বন্দে মাতৰম।